What's up everybody? Hope you are extremely well. Welcome back your vlog মানে Jack Moto vlog তোমাৰ ভাই আসল অসমীয়াৰ তেজ নহয় মোৰ চেঁচা মই হলো ড্ৰেগন আৰু তহঁত চব ফেঁচা অসমীয়া বুলি কৰোঁ নিজকে মই গৌৰৱ মই অৰ্জুন আৰু তহঁত চব গৌৰৱ গৌৰৱ কৰোঁ মই মোৰ ভাষাক লৈ জীয়াই আছো মই মোৰ আশাক লৈ মই মোৰ তো আজি যাম আমি ফাইনেল পূজা চাব বাকীবিলাক কৈ আছো ঠিক আছে আমি গণেশ মন্দিৰত আহিব গৈ চাব পাৰে গণেশ মন্দিৰ এতিয়া যাওঁ গণেশ মন্দিৰৰ সেইটো চাইডে যাওঁ ৰাস্তাৰ সিফালে যাওঁ ৰাস্তাৰ সেইটো চাইডে গৈ পেলাই তাক লগ কৰি আছো চাব পাৰে ইভিনিং টাইমৰ সময় গণেশ মন্দিৰ সঁচাকৈ এইবাৰ মানে দুৰ্গা পূজা বুলি একো লাগাই নাই এইটো হ'ল আমাৰ কাহালিপাৰা ৰোড মানে হায়াত হোটেলত যাব পাৰি চাব বৰ্ড লিখা আছে তাতে আৰু এইটো চাইড হ'ল ৰাইট চাইডে হাতীগাঁও আৰু চিধা গ'লে চানমাৰী এতিয়া টাইম হৈছে 4:35 হৈছে এতিয়া মই যাই আছোঁ অমানক লগ কৰিবৰ কাৰণে মই বৰ্তমান আছোঁ গণেশ মন্দিৰ বেক চাইডে গণেশ মন্দিৰ আছোঁ তো এইফালৰ পৰা যাম আৰু দুৰ্গা পূজা চাব ৰেডি তো চাব পাৰে এইটো হ'ল গণেশ মন্দিৰ তো আজি দুৰ্গা পূজা হয় এতিয়া কি কয় পূজা এতিয়া মালিগাঁৱত যাই আছোঁ পুৰা টাৱাৰটোৰ মালিগাঁৱত পুৰা পানী দিম আৰু পূজা চাইছে আৰু কেইটামান লগৰ আছে যোৱাহে কথা আৰু বাকী এনজয় কৰক টাইমেট চেমেট কিবা কিবি আছে যদি এনজয় কৰক ঠিক আছে দেখি কেইটামান বেট লগা যদি সময় গৈছে তাজমহল যাব গৈছিলোঁ তো তাজমহলত যাই পেলাই তাজমহলত যাইতো অলপমান বাম্বু খালোঁ আজি বা কেনেকৈ বাম্বু খাওঁ তো গাইজ বৰ্তমান আহি পালোঁ নেপালী মন্দিৰ আছে নেপালী মন্দিৰ একদম বাছৰ গুমটি এটা ৰখি আছোঁ মন আৰু মই দেখি অকমান এনেকুৱা লাগি আছে বোলে আৰু এইটো চাওক এইটো আজিকালি মানুহৰ লাইচেঞ্চ গাইজ ফাইনেলি মালিগাঁও আহি পালোঁ মালিগাঁও আমি এতিয়া উঠি আছোঁ মালিগাঁৱত এটা যাওঁ পূজা মণ্ডপ তাতে মণ্ডপত যাওঁ মজা কৰি একদম চালিয়া কৰি পূজা চাওঁ আপোনালোকে চাওক মোৰ লগত আৰু এনজয় কৰক ঠিক আছে গাইজ বৰ্তমান মালিগাঁও পূজাত তাতে যাই আছোঁ মালিগাঁও পূজা কৰি লগি গৈ আছোঁ আজি লিলিমাক অনা নাই মানে বাহনখনৰ কাৰণে নাই এতিয়া পেডেলিং মাৰি আছোঁ পেডেলিং মাৰি গৈ আছোঁ অমন আছে মই আছোঁ আৰু কেইটামান ফ্ৰেণ্ডছ আছে নতুনকৈ লগ পাইছোঁ তো গাই চাব পাৰে ইয়াতে পূজা চলি আছে দুৰ্গা পূজা মালিগাঁও এনে মন্দিৰতে পূজা চলি আছে চাব পাৰে আপোনালোকে আৰু ইয়াতে বহুত জাম হৈ আছে তো দেখি চেক কৰে নেকি মানে ইয়াতে যোনটো জেগাত আহিছিলোঁ সেই জেগাটোত একচুৱেলি নহয় আৰু অলপমান খোজকাঢ়ি যাব লাগিব মানে পেডেলিং মাৰিব লাগিব পেডেলিং মাৰাৰ পিছতে মানে আৰু যাম বহুত যাম ইধাৰে বাবা এতিয়া বৰ্তমান পাণ্ডু দিভাই তো তিনিজন আছে আৰু বাকীবোৰ আহিছে পিছত দেখাই আছে তো মান কেনেকুৱা লাগি আছে মানে আজি অলপ কেতিয়াবা বেয়া লাগিছে কিন্তু এতিয়া বহুত ভাল লাগিলে আৰু মানুহবিলাক চাই আমাৰ মই হিৰো আৰু বাকীজন হিৰো অ' ভাই ইয়াতে শুনা মতে এতিয়া লাইনত ধৰিব লাগিব পূৰা মানে কি কয় আধাৰ কাৰ্ড বা ভোটাৰ আই ডি যেতিয়া ভোট দিব যাওঁতে যেনেকৈ লাইনত থাকিব লাগে সেনেকৈ আমি লাইনত থাকিম এতিয়া অ' ভাই কিমান দীঘল লাইন বে এইটো চাওক কিমান দীঘল লাইনত পাতিছোঁ বৰ্তমান পাণ্ডু চাইডে পাণ্ডু দুৰ্গা পূজা থুলমূল কৰি পাতিছে ইমান ডাঙৰ কৰি পতা নাই পেণ্ডেলটো ভাল বনাইছে এইটো হ'ল অমান আহিছে আমাৰ লগত আজি এজনী আহিছে মানে আপোনাৰ বা মানুহ আহিছে নহয় মানুহবিলাকো আহিছে এই কৰোণাৰ মাজতো যে মানুহবোৰ এটা টাইম লৈ পেলাই ওলাই আহিছে ছ'চিয়েল ডিষ্টেঞ্চ মানি পেলাই আহিছে মই ছ'চিয়েল ডিষ্টেঞ্চ মানি আছোঁ মাস্কটো বৰ্তমান খুলি দিছোঁ মাস্ক পিন্ধি আছিলোঁ এখন লৈ যাম তো চাব পাৰে বেক চাইডে আছে দুৰ্গা মা তো চাইছে বেক চাইডে দুৰ্গা মা আছে
আশা কৰোঁ য'তে আপোনালোকে পূজা চাব যায় ছ'চিয়েল ডিষ্টেঞ্চটো আপোনালোকে মানি চলায়, ঠিক আছে। কাৰণ এইটোৱে হ'ল আমাৰ কৰোণাটো গুচাব পৰা একমাত্ৰ যন্ত্ৰ বুলি ক'ব পাৰি, যন্ত্ৰ নহ'লেও। এইটোৰ পিছত আমি ক'ত যাম আৰু বৰ্তমানটো প্লেনিং হোৱা নাই, এতিয়া চাওঁ ক'ত যাব পাৰোঁ। আৰু এটা জাগা দেখাম লাষ্টত যাওঁতে, মানে এনেকুৱা আল্টিমেট বনাইছে সেইটো যাম, যাই পেলাই আৰু চালিয়া কৰি আৰু ৰেষ্টুৰেণ্টত যাম, কিবা খাই আৰু ঘৰে ঘৰে এইটো নন্দী ভাই তো ফাৰ্ষ্ট টাইম লগ পালোঁ, ভাল লাগিল। ঠিক আছে ওলাওঁ আৰু বহুত টাইম হৈ গ'ল থাকিলোঁ, মেক্সিমাম 2 ঘণ্টামান থাকিলে আৰু দেই, পুৰাপুৰি 2 ঘণ্টা থাকিলে। এতিয়া বেলেগত যাওঁ দুৰ্গা পূজা। চ' 50 rupees। এতিয়া বেলেগটো চাব। পূজা বুলি পেলাই ঘূৰা, এইটো ঘূৰা চাউণ্ডো দি আছে, এইটো চাউণ্ড নাই কেনেকা মজা কৰা বগলীটো চাল দিয়া। इधर बैठेंगे ऐसे जाएंगे सब 50 सब 50 रुपीज কৰি পেলাই নালাগে, বেলেগ জেগাত যাওঁ। মালিগাঁও পাণ্ডুৰ পৰা আহিলোঁ, তো এতিয়া বাছত আছোঁ আকৌ। তো আহি পালোঁ বৰ্তমান ফেঞ্চি বজাৰৰ পৰা এতিয়া যাম ৰিলায়েন্সত যাই আছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব, ঠিক আছে। তো গাইজ ক'ব পাৰে আমি বৰ্তমান আহিছোঁ চেণ্ট্ৰেল মল, মানে গুৱাহাটী চেণ্ট্ৰেল মলত আহিছোঁ। চেণ্ট্ৰেল মলটো ইমান ধুনীয়া কৰি বনাইছে, আমাৰ পূজা মণ্ডপত যেনেকুৱা নবনায় সেনেকুৱা চেণ্ট্ৰেল মল পাইছে। তো বলক Please show me the way, baby, to your heart. Please show me the way, baby, to your heart. And I think it's better for me to be. চেণ্ট্ৰেল মল কি ধুনীয়া কৰি বনাইছে, আপোনালোকে আহিব এবাৰ ভিজিট কৰিব। 2 দিন বা 3 দিন পিছত আকৌ চব খতম হৈ যাব, কাৰণ দুৰ্গা পূজা গুচি যাব, ঠিক আছে। ভিতৰত আমি যোৱা নাই। Baby, show me some love songs, 'cause tonight I wanna fall in love. You told me you love me too. I wanna believe you. ফটো উঠা বেকগ্ৰাউণ্ডটো চাব পাৰে, আপুনি ফটো উঠিব এতিয়া মই ফটো উঠিম, আপুনি ইনষ্টাগ্ৰাম ফ'ল' কৰিব। ইনষ্টাগ্ৰামৰ আইডিটো ওপৰত দিয়া হ'ব, ঠিক আছে। আপুনি চাব ইনষ্টাগ্ৰাম ওপৰত চাব পাৰে এবাৰ। তো দেখাই আছে আকৌ, ঠিক আছে। তো গাইজ চাইছে আপোনালোকে যোনটো চেণ্ট্ৰেল মল আপোনালোকে কিমান ধুনীয়া কৰি বনোৱা হৈছে, হ'ব পাৰে তলৰ পৰা ওপৰলৈকে। ইয়াতে মানুহবোৰ চাব বহুত ভিৰ হৈছে, কাৰণ ধুনীয়া কৰি বনোৱা হৈছে। আৰু ভিতৰত এতিয়ালৈকে যোৱা নাই, কাৰণ ভিতৰত একো কাম নাই মোৰ। ভিতৰত কি আৰু শ্বপিং কৰিব পাৰিব আপোনালোকে। মলটো আছে আপোনালোকৰ খ্ৰীষ্টান বস্তি, তো তাতে আপোনালোকে দেখা পাব। পূৰা ধুনীয়া কৰি বনাইছে, বহুত পইচা ইনভেষ্ট কৰিছে চাগে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেতিয়ালৈকে আপুনি চিনেমেটিক শ্বটটো এনজয় কৰক। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে এলো 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 মা দুর্গা মা। হে ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে। এলো 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 মা দুর্গা মা, আরে তো ইমান কেনেকুৱা লাগিল আহি পেলাই? আহি কিনে ভালেই লাগিল। ঘূৰিলোঁ, ঘূৰাৰ পিছত এইটো এটা বেষ্ট জেগা পাইছোঁ, কাৰণ বেলেগ জেগাত ক'তো ইমান ধুনীয়া কৰি বনোৱা নাই।
যোৱা বছৰ যেনেকুৱা কাৰণে যেনেকুৱা এক্সাইটমেণ্ট হৈছিলে সেনেকুৱা এতিয়া বৰ্তমান ক'তো নাই কাৰণ ইয়াতে মল হিচাপে মানে যিখিনি কষ্ট কৰিছে সেইখিনি বেষ্ট আৰু কাৰণ ইয়াতে চব ফুৰিব আহি আছে চ' আমিও আহিলোঁ কৰোণা টাইম বুলি হ'লেও যিখিনি কৰিছে সেইখিনি আৰু পাব্লিকৰ কাৰণে একদম মানে মনটো খোজ কৰাকৈ দিছে আৰু তেনেকুৱা টাইপ ক'তো দেখা নাই গণেশগুৰিত পাইছোঁ না বেলতলাত পাইছোঁ বেছিকৈ আমাৰ পাণ্ডু ঠিক আছে পাণ্ডুত এইবাৰ মই একো দেখাব নাই ত' পাণ্ডুৰ পৰা ঘূৰি আহিলোঁ ভিডিঅ'টো চাব যদি গম পাব ঠিক আছে ত' সেইকাৰণে এতিয়া চেণ্ট্ৰেল মলত ইমান ধুনীয়াকৈ বনাইছে আহিছোঁ তো চাব পাৰে একদম অতি উত্তম বুলি কৈছোঁ তো গাইজ যিমান ঘূৰা ফুৰাৰ পিছত বহুত ভোক লাগি আছে তো এতিয়া সোমাইছোঁ ৰেষ্টুৰেণ্টত কিবা খাওঁ নেকি তো এনজয় কৰক এইটো কি এইবিলাক কি গোটেইকেইটা খাই পেলাইছে যে অকলে হা মানে বড্ড ভোক লাগিছে এইকেইটা মানে পলাই আছে মানে খাইছে চ' গাইজ ফাইনেলি ঘূৰি ফুৰি আহিলোঁ মজা কৰি এখন ৰেষ্টুৰেণ্টত খালোঁ ত' আজিৰ কাৰণে টাটা বাই বাই লগ পাম নেক্সট ভিডিঅ' ক'ত যাওঁ নলবাৰীত যাম ভিডিঅ'টো পাব ঠিক আছে পাব আজিকালি বাই বাই দাদা বাই দাদা চি ইউ গুড নাইট টেক কেয়াৰ বাই ফাইনেলি ৰেপিড'খনে ৰখি আছোঁ সিহঁতক গোটেই পঠাই দিলোঁ ৰাতি 10টামান বাজি আছে ৰেপিড' বুক কৰিছোঁ এতিয়া ৰেপিড'তে যাব লাগিব আৰু উপায়টো নাই এতিয়া ঘৰত যাওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে বিকজ মোৰ আজি গাড়ীখন অনা নাই চব দিগদাৰী হৈছে সেইকাৰণে ৰেপিড' বুক কৰিছোঁ ত' ৰেপিড'তে যাওঁ নেকি ত' লগ পাম নেক্সট ভিডিঅ'ত